হেল্ল' বন্ধুসকল, আপোনালোকক মোৰ এই এছামিজ ফ্ৰী এডভাইচ ইউটিউব চেনেলটোত সকলোকে স্বাগতম জনালোঁ। আৰু মোৰ এই চেনেলটোত 2019 চনৰ ইটোৱে প্ৰথম ভিডিঅ' আৰু প্ৰথম ভিডিঅ'তে মই আপোনালোকক চিৰাং ডিষ্ট্ৰিক্টৰ ডুইজিং ফেষ্টিভেললৈ লৈ গৈ আছোঁ। তো বলক আপোনালোকক আজি চিৰাং ডিষ্ট্ৰিক্টৰ ডুইজিং ফেষ্টিভেললৈ লৈ যাওঁ সকলোকে। বন্ধুসকল, এতে পৰিস্থিতিটো অলপ বেলেগ হয় দেই। মানে মই সূৰ্যৰ পোহৰত মানে চকু মেলিব পৰা নাই। মোৰ তাতে মানে বৰ বেছি দেহাটো ঠিক নহয়, খুব চৰ্দি লাগিছে। মই আছোঁ বৰ্তমান ডুইজিং ফেষ্টিভেলত, যিটো নেকি ডুইজিং মানে পানীৰ হেৰত, নদীৰ হেৰত হয়। একচুৱেলি ইয়াত দেখাইছোঁ, এইটো আচলতে চিৰাঙৰ হয়। খুব মানে এতে ধৰ পৰিৱেশটো মানে হুলস্থুলীয়া, মানে পৰিৱেশটো এতে খুব মানে সেই আৰু বুজিব পোৱা যে খুব মানে এটা পিকনিক স্পট হৈ আছে। এইবিলাক গোটেই মানে পিকনিক স্পট, পিকনিক খাব আহিছে। আৰু লগতে সিফালে মেইন ফেষ্টিভেলটো ইফালে প্ৰায় ইয়াৰ পৰা 1-1.5 কিলোমিটাৰ দূৰত হ'ব চাগে। ভালকৈ চালে আপোনালোকে দেখাই পাব সেইটো যিটো নেকি ডুইজিং ফেষ্টিভেলৰ মেইন মানে চাইনবোৰ্ড, মেইন ডুইজিং ফেষ্টিভেলৰ বেনাৰটো। একচুৱেলি ডুইজিঙৰ মেইন অৰ্থটো হৈছে মানে নদীৰ হেৰত, নদীৰ কাষত। তো এইটো হৈছে ডুইজিং, বড়ো ভাষা দি হয় ডুইজিংটো। ডুইজিং মানে নদীৰ কাষত, মানে পানীৰ হেৰত। তো সেইটোৱে হয় মানে হেলিকপ্টাৰত উঠে নে হট এয়াৰ বিলনত উঠে নে উট ঘোঁৰাত উঠে, তো আপোনাৰ খুচি। তো মানে আমাৰ মানুহৰ বহুতৰে সপোন থাকে যে ৰাজনেতাবিলাকেহে মানে পলিটিকেলবিলাকেহে হেলিকপ্টাৰত উঠিব পায়। তো তেনেকুৱা নহয়, তেওঁলোকে প্ৰতি বছৰে ইয়াতে হয়। যিহেতু এই ডুইজিং ফেষ্টিভেল প্ৰতি বছৰে ধৰ, এই বছৰে অসুবিধা হ'ল কি হ'ল, অহা বছৰে আহিব হেলিকপ্টাৰত উঠি যাব 1000 টকা দি পেলাই। তো বলক সিফালে লৈকে যাওঁ, সিফালে আপোনালোকক দেখাই দিওঁ পৰিস্থিতি কেনেকুৱা কি ফেষ্টিভেল। ময়ো প্ৰথমবাৰ আহিছোঁ, মানে আহি খুব ভাল লাগিল। তো বলক ফেষ্টিভেললৈকে। এতিয়া মই বন্ধুসকল প্ৰৱেশ দুৱাৰেৰে ভিতৰত প্ৰৱেশ কৰিলোঁ। প্ৰৱেশ কৰি মানে ইয়াত ধুনীয়া পৰিৱেশ, মানে ধুনীয়া সৌন্দৰ্য উপভোগ কৰিব পালোঁ। প্ৰথমে মই আপোনালোকক দেখাব চেষ্টা কৰোঁ উট ঘোঁৰা, ডাঙৰ চাই উট ঘোঁৰা আছে ইয়াতে। উট ঘোঁৰা আপোনালোকে 300 টকা দি পেলাই গোটেই মানে ফেষ্টিভেলৰ ভিতৰ চৰাখিনি ঘূৰিব পাৰি আৰু এনেকুৱা ধৰণৰ গোটেইখিনি আছে ইয়াতে।
ডাঙৰ ডাঙৰ ষ্টেজকে ধৰি ডাঙৰ ডাঙৰ ধৰ ডেন্স পাৰফৰ্মেন্স ষ্টেজ আৰু ধৰ ডাঙৰ ডাঙৰ বহুতখিনি চাব লগা বস্তু আৰু লগতে অকমান দূৰত আছে বড়োসকলৰ এটা ঘৰ মানে য'ত নেকি সম্পূৰ্ণ বড়োসকলৰ কৃষ্টি কালচাৰ গোটেইখিনি দেখুওৱা হৈছে মই লাহেকে আপোনালোকক গোটেইবোৰ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিলে হ'ল আসলতে বন্ধুসকল এই ডুইজিং ফেষ্টিভেলটো কিহৰ বাবে ডুইজিং ফেষ্টিভেল বুলি কোৱা হয় মই ইয়াতে আহি পেলাইহে মানে অনুভৱ কৰিলোঁ আসলতে এই ডুইজিং ফেষ্টিভেলটো সম্পূৰ্ণ নদীৰ বুকুত হয় নদীৰ মাজত মানে আই নদী বুলি কয় এইখন নদী ভূটান পাহাৰৰ পৰা নামি অহা খুব পৰিষ্কাৰ খুব চাফা পানী হয় এই নদীটো এই নদীৰ মাজতে এই যেটো নেকি ডুইজিং ফেষ্টিভেল হেতু মানে অনুষ্ঠিত কৰা হয় তো প্ৰতি বছৰে হয় ইয়াতে আপোনালোকে ইয়ালৈ আহিলে ধৰ 2000 বা 2500 টকা দি পেলাই হেলিকপ্টাৰত উঠিব পাৰে ওপৰৰ পৰা মানে ফেষ্টিভেলখন চাব পাৰে উট ঘোঁৰাত উঠিব পাৰে হট এয়াৰ বেলুনত উঠিব পাৰে বিভিন্ন ধৰণৰ মই দিনৰ পোহৰত আপোনালোকক দেখাই আছো এইবোৰ দিনৰ পোহৰ বৰ বেছি হলস্থুলুচিয়া নহয় ভিতৰ চৰাত কিন্তু এন্ধাৰত যেতিয়া নেকি এন্ধাৰ হ'ব গধূলি তেতিয়া খুব মানে এতে হলস্থুলুচিয়া মানে ধৰ ডাঙৰ ডাঙৰ ধৰ সিঙ্গাৰবোৰ আহে গান পাৰফৰ্মেন্স কৰে আৰু ধৰ ষ্টেজ পাৰফৰ্মেন্স ডেন্সাৰ বহুতখিনি আহে বহুতখিনি সেলিব্ৰিটি আহিছে এতে ধৰ কেদিন আগতে এতে গ্ৰেট খালি আহিছিলে ৰেসলাৰ আৰু ধৰ হিমেশ ৰেশমিয়া তেনেকুৱা বহুত ধৰণৰ ধৰ ডাঙৰ ডাঙৰ বলিউড তাৰকাবিলাক ইয়াতে আহিছিলে আজি আসলতে তেনেকুৱা কোন তাৰকা আহে কোন সিঙ্গাৰ আহে বৰ বেছি ভালকৈ গম নাপাওঁ তথাপি মই সন্ধিয়া লুকে আন্ধাৰ হোৱা লুকে লাইটৰ পোহৰত ধৰ এই ডুইজিং ফেষ্টিভেলটো কেনেকুৱা ধৰণৰ দেখা হয় মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম I wanna see the light. See the light. I wanna see the light. I wanna see the light.
এতিয়া বলক বন্ধুসকল যেটো নেকি এই ফেষ্টিভেলৰ ভিতৰতে মানে আৰ্টিফিচিয়ালি মানে টেম্পৰাৰী বনোৱা ঘৰৰ ভিতৰত যাওঁ এটো আসলতে বড়সকলৰ কৃষ্টি বা কালচাৰ গোটাইবিলাকক এতে দেখুওৱা হৈছে সম্পূৰ্ণ বড়সকলৰ গাঁওখনৰ বা বড়সকলৰ ঘৰৰ ভিতৰত কি কি হা হজলি থাকে সেইবোৰ গোটেইখিনি মতে প্ৰদৰ্শন কৰা হৈছে তামোল গছ পৰ্যন্ত আনি পেলাই ৰুৱা হৈছে এতে চাওক বন্ধুসকল আপোনালোকে নিজে নিজে চাই ল'ব কি কি হা হজলি আছে মই গোটেইবোৰ নাম্বাৰ কৈ যাব নোৱাৰিম ক'লেও শেষ নহ'ব তো চাওক আপোনালোকে সম্পূৰ্ণ এটো মানে অৰিজিনেলি ধৰণৰ সম্পূৰ্ণ আমাৰ বড়সকলৰ ঘৰত বা কি কি হা হজলি লগতে কি কি বস্তু থাকে সম্পূৰ্ণ আপোনালোকে এতে দেখিবলৈ পাব তো বলক এতিয়া চাও ভিতৰলৈ গোটেইখিনি দেখাই দিও হেলিকপ্টাৰ চাব যাওঁ আমি দুভাই আছোঁ ইয়াত লগত মানে উঠিবতো নৰো থকা নাই ন মানে অকাত নাই বুলি ক'ব লাগিব হেলিকপ্টাৰ উঠিব 2000 নাই কিমান লয় বোলে 2000 নে কিমান টকা লয় তো 2000 টকা দিব আমাৰ অকাত নাই যেহেতু আমি জাষ্ট চাব যাওঁ গৈ আছোঁ ইফালেদি ইফালেদি গৈ পেলাই মানে চাই আহোঁ আমি মেইন তাতে যিটো নেকি ফেষ্টিভেলৰ মেইন প্ৰৱেশ দুৱাৰেদি আছিলে ইফালেদি প্ৰৱেশ কৰা হয় পিছত মানে বাকী সেইবিলাক আছে আৰু এইফালে পিছত হেলিকপ্টাৰ চাব মন আছে তো বলক আপোনালোকক দেখাই দিওঁ তো গ'ল উৰি গ'ল চাওঁ আৰু ৰিটাৰ্ণ আহিলে আপোনালোক আকৌ দেখাবলৈ চেষ্টা কৰিম ন আহি আছে ঘূৰি ঘূৰি বাকী এইয়া
একদম ওচৰৰ পৰা চালোঁ মানে যেতিয়া টেক অফ কৰিব ন তেতিয়া মানে একদম পুৰা ধূলি বালিবোৰ চকুত আহি পৰে তো কষ্ট কৰি হ'লেও চালোঁ বহুতখিনি তো উঠিবতো অকাত নাই অহা বছৰ নিশ্চয় উঠিম এই বছৰ টকা আছে যদিও খৰচ কৰিব নোৱাৰোঁ জাষ্ট কিমান 6,000 টকা লৈ আহিছোঁ তাৰে প্ৰায় 2,000 টকা দিওঁ কিছুৱে নাথাকিব তো চালোঁ যিমানখিনি পাৰোঁ কাষৰ পৰা এতিয়া নেক্সট সেইফালে মেইন ধৰ যিটো নেকি ফেষ্টিভেলৰ মেইন পইণ্ট তাতে যাওঁ এতিয়া I'm just enough to make you smile, and you need me to hold you close, and all your fears that you dream of will disappear and flutter on. Whoa, hold on just a little. We'll meet right here in the middle ground is where we'll stay. Just look on, and I'll look down, and all your fears around you said all I ever wanted was to love like this. All I ever needed was to feel like something more than a closed door flat on the floor. I can offer so much more. All I ever wanted was to feel at ease. All I ever needed was to get up off my feet. 'Cause I believe. Oh no, just a little. Right here in the middle of বন্ধুসকল দুইজিং ফেষ্টিভেল মই এইখিনিয়ে দেখালোঁ আজি ধৰ দিনৰ পোহৰত দেখালোঁ অকণমান আৰু ৰাতিৰ পোহৰত অকণমান এতিয়া লাইটৰ মাজত তো খুব ভাল লাগিলে ইয়ালৈ আহি তো বাই বাই দুইজিং ফেষ্টিভেল जुगथारनायाव खनसे जै दैजिं फेस्टिभेलनि बाय बाय बन्धुসকল